নমস্কাৰ সকলোকে আজি লৈ আহিছোঁ আপোনালোকক সাগৰৰ মাজলৈ আজি আপোনালোকক দেখাম তিমি মাছ লগতে ডলফিন আজি বলক মোৰ লগত অলপ সাগৰীয় যাত্ৰা একেলগে উপভোগ কৰোঁ আমি সকলো নাৱত বহিলোঁ এটা নতুন অভিজ্ঞতাৰ উমান ল'বলৈ আমি গোটেইকেইজন আছিলোঁ টোটেল আছিলে ২৬ জন আৰু আমাৰ লগত এজন মেৰাইন বায়'লজিষ্ট আছে তেওঁ আমাক বুজাই দিব যে আমি কি প্ৰজাতিৰ সামুদ্ৰিক জীৱ দেখিবলৈ পাম সকলোৰে যে কিমান ফূৰ্তি লগতে মোৰো আগতে কেতিয়াও দেখা নাছিলোঁ আজি আহিছোঁ লগতে আপোনালোককো দেখাম বুলি আৰু সাগৰৰ মাজমজিয়ালৈ যিহেতু যাত্ৰা আমাৰ সাগৰৰ ঢৌবোৰ খোপনি খাই উঠিছে লগতে দূৰৰ মাদিৰা পাহাৰবোৰ দেখাত ধুনীয়া লাগিছে আৰু ইয়াত দেখিছে আমাৰ লগত থকা গাইডজনে সেই আঙুলিয়াই দেখুৱাই দিছে কিবা এটা পানীত দেখা পোৱা গৈছে বলক আমি ওচৰৰ পৰা চাওঁ আৰু কি জানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ জীৱটোৱে হৈছে ব্লু হুৱেল বা তিমি মাছ আৰু ডলফিন হৈছে সাগৰৰ আটাইতকৈ মৰমীয়াল আৰু বুদ্ধিমান জীৱ ইহঁত সদায় জাক পাতি থাকে আৰু ডলফিন ইমানেই বুদ্ধিয়ক যে ইহঁতে নিজৰ মাজতে কথা পাতিবলৈ সুহুৰি ব্যৱহাৰ কৰে তিমি মাছ আৰু ডলফিন মাছৰ দৰে হ'লেও ইহঁত আচলতে স্তন্যপায়ী প্ৰাণী মাছৰ দৰে ইহঁতে ফুলৰ সহায়ত পানীৰ তলত উশাহ ল'ব নোৱাৰে উশাহ ল'বলৈ ইহঁতে সাগৰৰ উপৰি ভাগলৈ আহিব লাগে তিমিয়ে সাগৰৰ তলত ইটোৱে সিটোৰ লগত যোগাযোগ কৰিবলৈ এক বিশেষ ধৰণৰ গীত গায় যাক হুৱেল ছং বুলিও কোৱা হয় আচলতে তিমি মাছ প্ৰকৃততে মাছ নহয় ই হ'ল সাগৰৰ বুকুত বাস কৰা আটাইতকৈ ডাঙৰ সাগৰীয় প্ৰাণী আৰু ক'বলৈ গ'লে এটা ব্লু হুৱেল প্ৰায় ১০০ ফুট পৰ্যন্ত দীঘল আৰু ১৫০ টনতকৈ অধিক ওজনৰ হ'ব পাৰে তিমিয়ে পোনপটীয়াভাৱে পোৱালি জন্ম দিয়ে আৰু মাকৰ গাখীৰ খুৱাই ডাঙৰ কৰে আচৰিত কথা যে ইমান বিশাল আকৃতিৰ হোৱাৰ পিছতো বেছিভাগ তিমিয়ে কোনো ডাঙৰ মাছ চিকাৰ নকৰে ইহঁতে সাগৰৰ পানী ফিল্টাৰ কৰি তাৰ পৰাই তেনেই ক্ষুদ্ৰ পোক পতংগবোৰ চিকাৰ কৰি জীয়াই থাকে আৰু আপোনালোকে দেখিছে চাগে কিছুমান খেলতো তিমি মাছৰ ব্যৱহাৰ কৰা হয় আৰু তেনেকুৱা তিমি মাছৰ প্ৰজাতিও কেইবাটাও নীলা তিমি অৰ্থাৎ ব্লু হুৱেল মই আপোনালোকক এতিয়া কৈ আছিলোঁ যাৰ কথা আৰু এবিধ আছে হামবেক হুৱেল এই তিমি মাছ সাগৰৰ ওপৰলৈ জঁপিয়াই এক অদ্ভুত খেল দেখুওৱাত পাকৈত যাৰ কথা মই অলপ আগতে কৈছিলোঁ তিমি মাছবোৰ খেলৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু ইহঁতৰ বুকুত পাখি থাকে আৰু মতা হামবেক তিমি মাছবোৰে সাগৰৰ তলত গান গায় বুলি জনাজাত আৰু এবিধ আছে ব'হেড হুৱেল ইহঁতৰ মূৰত ধনুৰ দৰে বেকা হয় যাৰ সহায়ত ইহঁতে ডাঠ বৰফ ফালিও উশাহ ল'ব পাৰে আৰু এই তিমি মাছবিধ বৰফৰ দেশত বিশেষকৈ পোৱা যায় আৰু ইহঁত আটাইতকৈ দীৰ্ঘজীৱী ২০০ বছৰৰো অধিক জীয়াই থাকে আৰু এবিধ আছে গ্ৰে হুৱেল এই তিমি মাছবোৰৰ গাত বিভিন্ন দাগ থাকে আৰু ইহঁতে প্ৰতি বছৰে হাজাৰ হাজাৰ কিলোমিটাৰ সাগৰীয় যাত্ৰা কৰে বুলি জনাজাত আৰু বহুতো ভিন্ন ভিন্ন প্ৰজাতিৰ তিমি মাছ দেখিবলৈ পোৱা যায় আৰু এবিধ আছিলে স্পাৰ্ম হুৱেল ইহঁত আটাইতকৈ ডাঙৰ দাঁত থকা তিমি মাছ বুলি গণ্য কৰা হয় আৰু ডলফিনৰ কথাটো আপোনালোকক কৈছোঁ এই ডলফিন হৈছে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় মৰমীয়াল আৰু বুদ্ধিমান সাগৰীয় জীৱ আৰু ডলফিনে পানীৰ ভিতৰত আৰু বাহিৰত দুয়োটাতে চিকাৰ কৰিব পাৰে আৰু ডলফিনৰ দৃষ্টিশক্তি অতি প্ৰখৰ ইহঁতৰ কাণৰ ফুটা সৰু হ'লেও বহু দূৰলৈকে শুনা পোৱা যায় আৰু ডলফিনবোৰ অত্যন্ত সামাজিক ইহঁত সদায় জাক পাতি বা দল পাতি থাকে আৰু এটা জাকত ৫টাৰ পৰা কেইবাশতকৈও অধিক ডলফিন থাকিব পাৰে ইহঁতে দলবদ্ধভাৱে চিকাৰ কৰে আৰু শত্ৰুৰ পৰা নিজক ৰক্ষা কৰে আৰু আপোনালোকে জানি আচৰিত হ'ব দলৰ কোনোবা এটা ডলফিন আঘাতপ্ৰাপ্ত বা বেমাৰী হয় তেন্তে বাকী ডলফিনবোৰে তাক উশাহ ল'বলৈ পানীৰ ওপৰত উপঙাই ৰখাত সহায় কৰে আৰু আনকি সাগৰৰ ডাঙৰ শ্বাৰ্কৰ আক্ৰমণৰ পৰা মানুহৰ ৰক্ষা কৰাৰো বহুত কাহিনী আছে আৰু পৃথিৱীত প্ৰায় ৪০তকৈ অধিক প্ৰজাতিৰ ডলফিন পোৱা যায় আৰু হয়তো আপোনালোকে দেখিছে আমাৰ অসমৰ ব্ৰহ্মপুত্ৰতো ডলফিন দেখা পোৱা যায় আৰু এই ডলফিনবিধক গেংগিছ ৰিভাৰ ডলফিন বুলি কোৱা যায় নদীৰ ডলফিনৰ ভিতৰত আটাইতকৈ ভাৰতৰ গংগা আৰু ব্ৰহ্মপুত্ৰতে পোৱা যায় আৰু আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীত দেখা পোৱা প্ৰায়বোৰ ডলফিনেই অন্ধ হয় ইহঁতে ইক'ল'কেশ্যনৰ সহায়ত চলাচল কৰে অৰ্থাৎ ই হৈছে এক বিশেষ প্ৰাকৃতিক কৌশল যাৰ সহায়ত কিছুমান জীৱই যেনে ডলফিন বাদুলি তিমি মাছ অন্ধকাৰ বা ঘোলা পানীটো চকুৰে নেদেখিলেও নিজৰ বাট বিচাৰি পায় আৰু চিকাৰ কৰে ইক' মানে হ'ল প্ৰতিধ্বনি শব্দ ক'ৰবাত খুন্দা খাই ঘূৰি অহা আৰু লোকেশ্যন মানে হ'ল স্থান বা স্থিতি অৰ্থাৎ প্ৰতিধ্বনিৰ সহায়ত কোনো বস্তুৰ স্থান নিৰূপণ কৰাকে ইক'ল'কেশ্যন বোলা হয় আৰু এই প্ৰাকৃতিক কৌশল অনুসৰণ কৰি মানুহে সাগৰত জাহাজ চলোৱা সোনাৰ প্ৰযুক্তি আৰু আকাশমাৰ্গৰ বাবে ৰাডাৰ ব্যৱস্থা আৱিষ্কাৰ কৰিছে আৰু কি জানে ডলফিনে কেতিয়াও মানুহৰ দৰে চকু মুদি সম্পূৰ্ণ গভীৰ টোপনিত নাযায় টোপনি যাওঁতে ইহঁতৰ মগজুৰ এটা অংশ সাৰে থাকে আৰু এটা চকু খোলা থাকে ইয়াৰ কাৰণ হৈছে সম্পূৰ্ণ শুই পৰিলে ইহঁতে উশাহ ল'বলৈ পানীৰ ওপৰলৈ আহিব নোৱাৰিব আৰু শত্ৰুৱে আক্ৰমণ কৰিলে গম নাপাব চমুকৈ ক'বলৈ গ'লে ডলফিন হৈছে সাগৰীয় প্ৰকৃতিৰ এক অপূৰ্ব সৃষ্টি যিয়ে নিজৰ বুদ্ধিমতা আৰু মৰমেৰে যুগে যুগে মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে মাদিৰাৰ পৰা জীৱনৰ এক নতুন আৰু অনন্য অভিজ্ঞতালৈ উভতিছোঁ বহু দূৰলৈকে বিস্তৃত হৈ থকা আটলাণ্টিক মহাসাগৰৰ সেই নীলা গভীৰতা গাত লাগি যোৱা গুণগুণীয়া চেঁচা বতাহজাক আৰু সাগৰৰ বুকুত নাওখনে খোপনি খাই যাওঁতে সেই অনুভৱ সঁচাকৈ শব্দৰে প্ৰকাশ কৰা টান